Hello everyone, Sarjar Aniti video le আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আছো মই বৰ্তমান মাৰ ঘৰত। মাৰ ইয়াত মানে আমাৰ ৰাস হৈছে, ক'ত হৈছে দেখাই যাম বাৰু। আৰু এতিয়া আমি বনাইছো ভাত পানী, ভাতৰ প্ৰিপাৰেচন, সন্ধিয়াৰ আহাৰ। গতিকে মই দেখাই আছো এবাৰ। এয়া তাই বনাইছে, এতিয়া লুচিৰ লগত খাবলৈ গুড়া ভাজি বনাইছে ন? ডিমৰ গুড়া ভাজি। মই বনাই আছো মাছ, এয়া মাছৰ জ্বলা তৰকাৰী বনাইছো। এইফালে মায়ে আটা মাৰি আছে। পটাপট খানা বনাই লওঁ, কাৰণ সোনকালৰ পৰা আৰম্ভ হ'ব। কেইটামানৰ পৰা আৰম্ভ হ'ব? 7টাত আৰম্ভ হ'ব বুলি কৈছে। গতিকে এতিয়া খানা পিনাবিলাক পটক পটক বনাই লওঁ। এতিয়া আমি পুৰা ৰেডি হৈ গলো। এতিয়া যাম আৰু গৈ পেলাই তাত কি কি হয়, পৰিৱেশটো কেনেকুৱা, মই সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম। আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব দেই আপোনালোকৰ কেনেকুৱা লাগিল। গুড মৰ্নিং এভৰিৱান। কালি আমি ৰাস চাই আহোঁতে প্ৰায় 12টা মানে বাজিলে। বহুতেই ভাল লাগিলে, ৰাসখন ইমান ধুনীয়া কৰিছে সকলোৱে। সকলোৰে অভিনয় শৈলী ইমান ধুনীয়া, বহুত ভাল লাগিলে। আপোনালোকে ভিডিঅ'ত দেখা পাইছেই কিমান ধুনীয়া হৈছে ৰাসখন। আৰু এতিয়া বাজিছে ৰাতিপুৱা 7:30। ভাবিছোঁ ইহঁতকো অকণমান কিবা কিবি কৰি দিওঁ, নহ'লে গোটেই সপ্তাহটো মোৰ স্কুল, সিহঁতৰ স্কুল, সিহঁতক যত্নই ল'ব পৰা নাযায়। সেইকাৰণে ভাবিলোঁ সিহঁতক অকণমান আজি বন্ধ যিহেতু, অলপ সিহঁতকো অলপ কেয়াৰ লওঁ। সেই বুলি আজি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। গতিকে আপোনালোকে চাই থাকক। এয়া আমাৰ ৰুটি ৰেডি খাবৰ কাৰণে। এতিয়া ব্ৰেকফাষ্ট। আৰু ভণ্টিয়ে বনাইছে এফালে এয়া স্পেচিয়েল তৰকাৰী। চাওক, কালাৰ চাওক। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। হাঞ্চিনী, দৃষ্টি, গা ধুব যোৱা নে? যোৱা। হাঞ্চিনী ক'ত? মোৰ সৰুজনী গা পা ধুই গোসাঁই ঘৰত সোমাইছে। মই আপোনালোকক দেখাই আছোঁ, ৰ'ব দেই। হ'ল সেৱা কৰা? বেয়া পাইছ? মাৰ হাতেৰে আজি ধুনীয়া এখন টেঙা তৰকাৰী খাম। আজি আমাৰ দুপৰীয়া সাজৰ ভাতৰ কাঁহীখন চাওকচোন। ৰেচিপি শ্বেয়াৰ কৰা নাই, কাৰণ কি যোৱা ৰাতিও দেখিছে আমি মাছেই খাইছোঁ। আজি মায়ে মাছ বনাইছে। এয়া হেৰি দি আপোনাৰ কচু, বিলাহী, মাছ, ওপৰত ধনিয়া পাত দি দিছে। এয়া হৈছে আপোনাৰ পেটু ভাজি আৰু এয়া হৈছে মাছৰ গুড়া ভাজি। আজি আমাৰ দুপৰীয়াৰ সাজত থালিখনত ইমানেই আছে। এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ ভাত পানী খোৱা হৈ গ'ল। মজাকৈ মাছৰ সৈতে ভাত খাই দিলোঁ। বিৰাটেই ধুনীয়া হৈছিলে তৰকাৰীখন। মায়ে বনাইছিলে, মই আপোনালোকক কৈছিলোঁৱেই, মজা লাগিলে খাই। আৰু ভাবিছোঁ এতিয়া অলপ শুওঁ মানে কি আৰু দুপৰীয়া অকণমান ৰেষ্ট লওঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ, নহ'লে বহুত দীঘল হৈ যাব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, আমাৰ চাওক না এখন বিচনা দেখিছেনে? এখন মায়ে মানে তলত এখন তুলি পাৰিয়ে থৈছে, কাৰণ কি সন্মুখত সেইটো টিভি আছে।
ইয়াতে বহি বহি মায়ে টিভিও চাই থাকে আৰু বাকী কিবা কিবি কাম থাকিলে ইয়াতে বহি বহি কৰি থাকে আজি ভাবিলোঁ দুইজনে ইয়াতে আৰামত শুই যাওঁ গতিকে আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই